গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি যাবলৈ ওলাইছোঁ দেওপানী মন্দিৰলৈ। ভাবিলোঁ আজি কি কৰোঁ আপোনালোককো অলপমান দেখাওঁ। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বলকচোন মোৰ ব্লগটো আৰম্ভ কৰোঁগৈ। কুঁৱলী পৰি আছে, ঠাণ্ডা। এতিয়া আমি বৰপথাৰত চাহ খাবৰ বাবে ৰৈছোঁ। চাহ খাই আছে। এতিয়া আমি কাৰ্বি আংলং পালোহি। বেছি দেৰি নাই আৰু এতিয়া দেওপানী পাবলৈ। এয়া আমি দেওপানী মন্দিৰ পালোহি। এইফালে দোকান আৰু অলপমান সোমাই আছে দেওপানী মন্দিৰ। দেওপানী মন্দিৰৰ গেট। আমি এতিয়া ইয়াৰ পৰা শৰাই লওঁ। শৰাই বাবে আমাৰ বস্তু লৈ আছে। এতিয়া শৰাই লোৱা হ'ল আমাৰ। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাইছোঁ। বহুত মানুহ হয় এনেকুৱা দিনত, এতিয়া বেছি হয় মানুহ। এতিয়া আমি চাকি জ্বলাই লৈছোঁ। চাকি জ্বলাই এতিয়া বাহিৰলৈ আহিলোঁ। এতিয়া মায়ে শৰাই দিবৰ বাবে ভিতৰলৈ গৈছে। এতিয়া আমি যাম হোটেললৈ কিবা এটা খাই ল'বৰ বাবে। যাবলৈ লৈছোঁ আৰু এতিয়া আমি গৰম পানীলৈ যাম। এতিয়া আপোনালোক একেবাৰে গৰম পানী খাব। গৰম পানী লৈ আহিছোঁ, খালি আজি বন্ধ বুলি কৈছে। আমাৰ বেদনা কাজিন কোম্পানী ফেব্ৰুৱাৰী এতিয়া ঘৰলৈ যাওঁ। অকণমান এতিয়া আমি সৰিয়হৰ ফুল দেখি ৰাস্তা কিনাৰতে ৰ'লোঁ। অলপ সৰিয়হৰ ফুলবোৰ চাই ভালেই লাগে। পাপা, ভণ্টি আৰু মলৈ আহিছোঁ। এতিয়া আমি ঘৰ আহি পালোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে। যদি মোৰ ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। এতিয়া মই কাপোৰ কানি খুলি ফ্ৰেছ হৈ লওঁ। ধন্যবাদ মোৰ